Hello everyone, Arusha and Mom channel le আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আজি মই লৈ আহিছো একেবাৰে সিম্পল কে বনোৱা চিকেন পকৰা। টেষ্টটো একেবাৰে ৰেষ্টুৰেণ্টৰ দৰে হয়। তেন্তে বলক আৰম্ভ কৰো। এয়া মই ইয়াত লৈ লৈছো 15-16 পিস মান চিকেন আৰু লগত দিছো সোৱাদ অনুসৰি নিমখ। আৰু এতিয়া মই ইয়াত শুকান মছলাখিনি দিম। এয়া দিছো হালধি গুড়ি, লগত দিম জলকীয়া গুড়ি। মই ইয়াত কালাৰৰ কাৰণে কাশ্মীৰী ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিছো। আপোনালোকে ঘৰত থকা নৰ্মেল জলকীয়া গুড়ি ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াত দিছো আদা গুড়ি কৰি লোৱা, আৰু ইয়াৰ লগত দিছো দালচেনি গুড়ি, আৰু ইয়াত মই দিম চাউলৰ গুড়ি। চাউলৰ গুড়ি দিলে পকৰাখিনি মচমচীয়া হ'ব খাবলৈ আৰু বহুত টেষ্টি হ'ব। আৰু এতিয়া ব্যৱহাৰ কৰিম বেচন। এয়া মই লৈ লৈছো বেচনখিনি। আৰু ইয়াত মই দি লৈছো এটা মিডিয়াম সাইজৰ পিয়াজখিনি বহুত মিহিকে কটা নাই, আপোনালোকে দেখিব পাৰিছে। আৰু এতিয়া মই ইয়াত ব্যৱহাৰ কৰিছো সয়া সস। সয়া সস দিলে বহুত টেষ্টি হয় খাবলৈ। আৰু যদি ঘৰত সয়া সস নাথাকে তেন্তে আপোনালোকে দৈ ব্যৱহাৰ কৰিব পাৰি ইয়াৰ সলনি। মই এইখিনি ভালকৈ হাতেৰে মিক্স কৰি ল'ম। ইয়াত আমাৰ পানীৰ প্ৰয়োজন নহ'ব। এইখিনি ভালকৈ মিক্স কৰি লোৱা হৈ গ'লে মই 5 মিনিটৰ কাৰণে এনেকৈ ৰাখি দিম। মছলাখিনি চিকেনত ভালকৈ সোমাই যাব। আৰু মই কেৰাহীত তেল গৰম কৰি লৈ এপিচ এপিচকৈ দি দিছোঁ। যেতিয়া আমি চিকেনখিনি কেৰাহীত দিম, গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিম, নহ'লে বাহিৰত মছলাখিনি জ্বলি থাকিব আৰু ভিতৰত কেঁচা হৈ থাকিব। এনেকৈ ল' ফ্লেমত আমি এইখিনি ভালকৈ সিজাই ল'ম। আৰু এয়া চাইছে আমি এছাইড 5 পৰা 7 মিনিটমান সময় ৰাখিছিলোঁ। আৰু এতিয়া এইখিনি লুটিয়াই ল'ম এপিচ এপিচকৈ। আৰু 5 পৰা 7 মিনিটমান সময় ল' ফ্লেমত সিজাই ল'ম। ভালকৈ সিজি যোৱাৰ পিছত আমি 5 মিনিটৰ কাৰণে গেছৰ ফ্লেমটো হাই কৰি এইখিনি মচমচীয়াকৈ ভাজি ল'ম। এতিয়া মই একেবাৰে হৈ যোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। এয়া চাওক আমাৰ চিকেনখিনি কিমান ধুনীয়া হৈছে। খাবলৈ বহুত টেষ্টি হৈছিলে। বলক মই এইখিনি ছাৰ্ভ কৰি দেখুৱাই আছোঁ আপোনালোকক। আৰু লগত আছে চাটনি। এয়া চাওক বহুত ধুনীয়া হৈছিলে আৰু বহুত টেষ্টি হৈছিলে খাবলৈ। একেবাৰে শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।